ঘূৰাই যে সেকেন্ড গিয়ার 4 বা 5 থৈ কিনে মাৰিব পাৰিব 2000 years later এতিয়া বাজিল 5:30 তো মই আছোঁ বৰ্তমান চাইকেল লৈ অলপ ঘূৰি আছিলোঁ তো ভাইক দেখা পালোঁ এজন ভাই য'ত উইলি মাৰি আছে ৰাস্তাত তো মই ভাবিছোঁ আজি ভাইকে লৈ কণ্টেণ্ট এটা বনোৱা যায় আৰু ভাই গৈছিলোঁ পৰা ভাই ক'ৰ পৰা আহিছে আমি ইয়াৰ পৰা আহিছোঁ তো ভাইৰ ঠাণ্ডা ঠাণ্ডা লাগে কি নালাগে ভাই ঠাণ্ডা লাগে বাৰু তো ভাই মানে একদম উলি মাৰা মানে এক্সপাৰ্ট মানে মই চাই আছিলোঁ মই গৈ আছোঁ ন এইফালে তো ভাই এইফালে উলি মাৰি আছে আহি আছে গৈ আছে আহি আছে গৈ আছে মই ভাবিছোঁ এটা শ্বৰ্টকৈ ভিডিঅ' এটা বনাওঁ ভাইৰ ওপৰত কেনেকুৱা কি মাৰে উলি কেনেকুৱা মাৰে তো লেটছ গ' আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ৰাতিপুৱা 5:30 আৰু যিহেতু ঠাণ্ডা গাইজ চাইকেল লৈ ওলাওক আপোনালোকে আমাৰ লগত ৰাইড কৰক মজাই বেলেগ ঘন কুঁৱলীৰ মাজত তো লেটছ গ' তো ভাই মানে যে পূৰা প্ৰেক্টিচ কৰি আছে মানে ৰাতিপুৱা না যিহে ঠাণ্ডা তো উঠাব নোৱাৰি আৰু এইফালে কুঁহিয়াৰ খেতি গোটেইটো পূৰা কুঁহিয়াৰ খেতি চাব পাৰে এইফালে আৰু এটা আহিলে অলপ মজাবিলাক লাগে ৰাতিপুৱা ৰাতিপুৱা সেইকাৰণে আহিলোঁ আৰু চাব এতিয়া ভাই ভাইক পাইছোঁ ভাইক সুধি লওঁ এতিয়া কেনেকুৱা কি উলি মাৰে ভাই কেনেকুৱা মাৰা উলি গাইজ গুড মৰ্ণিং আমাৰ এইটো ফাৰ্ষ্ট গিয়াৰটো 1 থৈ কিনে সেকেন্ড গিয়াৰ 4 বা 5 থৈ কিনে মাৰিব পাৰিব বাট এনেকুৱা ৰাস্তা নহয় যেনেকৈ প্লেইন ৰাস্তা হ'ব লাগিব তেতিয়াহ'লে আপুনি মাৰিব পাৰিব এনেই যদি ভাঙা ৰাস্তা মাৰে তেনেহ'লে আপোনালোকৰ নিজৰ এটা ক্ষতি হয় প্লাছ আপোনাৰ চাইকেলৰ কিবা বেয়া হয় সেইটো কাৰণে মানে কি কৈ দিলোঁ আৰু একো প্ৰব্লেম নাই না উলি মাৰিলে নাই প্ৰব্লেম নাই উইলি মাৰিলে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আৰু কষ্ট হয় নেকি কষ্ট নহয় সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে না আপোনালোকে যদি কিবা এটা ভিডিঅ' বনাইছে বা কিবা কণ্টেণ্ট ক্ৰিয়েটাৰ হয় সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে যেনেকৈ আপুনি ভালকৈ কৰিছে তো মোৰ চাইকেলটো মাৰিব পাৰিবা তুমি এইটো চাইকেল দি নোৱাৰিম ন তো গাইজ মোৰ হৈছে ৰোড বাইক মই ট্ৰাই কৰি আছিলোঁ তো মোৰ নহয় কাৰণ ভাইৰটো হৈছে MTB ভাই তোমাৰ চাইকেলটো কিমান পৰিছে 18,000 পৰিছে এইটো পইচা উইলি মাৰিবৰ কাৰণে চাই 18,000 দি চাইকেল লৈছে আৰু চাইকেলটো লগ চাওক কেনেকুৱা মজা আৰু ভাইয়ে মাৰি থাকে এনি টাইম আমাৰ গাঁৱৰে হয় তো মই পাইছোঁ আজি ৰাস্তাত ভাবিছোঁ সোধোঁ আৰু যিয়ে কোনোবাই উইলি শিকে বা মাৰিব বিচাৰে সি এনেকৈ মাৰিব পাৰিব কিন্তু ৰোড বাইকত নহ'ব MTB লাগিব না ভাই তো এতিয়া ভাই এটা জবৰদস্ত উইলি দেখাবা এতিয়া তুমি অ'কে তো বলক এতিয়া উইলি চাওঁ এটা জবৰদস্ত কেনেকুৱা আহে ভাই মানে ভাই মানে পূৰা এক্সপাৰ্ট মানে ঠাণ্ডাৰ কাৰণে ৰাতিপুৱা এনেকুৱা হৈ আছে অলপ অলপ হাতটো এৰি যায় তো গাড়ী এটা আহি আছে গাড়ীটো গ'লেহে দেখাব পাৰিম গাইছ মই ট্ৰাই কৰিম অলপ ভাই হ'ব না মোৰ পৰা গাইছ ৰাইড বাগাৰটো ট্ৰাই কৰোঁ ৰেলি বাগাৰ ট্ৰাই কৰোঁ তো MTBটো লৈ আজি চাওঁ কেনেকুৱা লাগে আৰু ফাৰ্ষ্ট টাইম MTB চলাম এক্সপিৰিয়েঞ্চটো কেনেকুৱা তো ভাই উলিয়াব পাৰিম মাৰিব পাৰিব আপুনি ট্ৰাই কৰক তো ট্ৰাই কৰোঁ চাওঁ কেনেকুৱা হয় ভাই ভিডিঅ'টো কৰিবা তুমি আৰু ট্ৰাইটো কৰিলোঁ চাওঁ কেনেকুৱা হয় এতিয়া আমি ঘূৰি ঘূৰি আহি গ'লোঁ ক'ত আহি গ'লোঁ ভাই আৰু এইটো চলমানা ওচৰত তো সোমাবই নিদিয়ে কি কাৰণে ভাই পাছ লাগে গাইজ সিহঁতৰ কিবা মানে চিকিউৰিটি টাইপ থাকে ন তো গাইছ সি সোমাই গৈছিলে ভাগ্যৱালী গুলি খোৱা নাই সি গুচি গৈছিলে কিন্তু মানুহটো মানা কৰিলে যে সোমাব নোৱাৰি এইবিলাক কিবা পাছ লাগে তো নেক্সট টাইম যেনেকৈ আহিম না আপোনালোকৰ ইউনিভাৰ্চিটি ট'ৰ কৰাম মই বোলে চলমাৰা ট'ৰ কৰাম গাইছ ভিতৰত যাম আৰু ব্লগ বনাম মনে অ'কে তো কেমেৰা নিব নিদিয়ে মানে মোবাইল নিব পাৰে মানে কেমেৰা GoPro বা ড্ৰোন এনেকৈ উৰাব নোৱাৰি তো ভিতৰত অলপ টাইম ৰখিলোঁ আৰু এইফালে পৰা চাব পাৰে কুঁৱলী ইমান আৰু এইফালে পৰা সূৰ্য উদয় হৈ আছে না তো ইয়াতে অলপ টাইম ৰেষ্ট লৈ আছোঁ আৰামছে আৰু এইফালে দুজন চাইকেল আৰু ভাই উইলি মাৰি আহিলে না অলপ কষ্ট লাগি গ'ল তেতিয়া লাহে লাহে বেক ক'ম আৰু ভিডিঅ'টো চাই থাকক কেনে পায় গাইজ কমেণ্ট কৰিব গাইজ